ভিডিওটো স্টার্ট করার আগতে এই যে ইন্ট্রোটো দেও দুদিনীয়া জীবন আজি আছো কালি নাই আওয়াক আমি সময় নষ্ট নকৰি মোৰ অন্য এটা ভিডিওলৈ স্বাগতম জনাইছো এই যে মই ইন্ট্রোটো দেও এই ইন্ট্রোটো বহুতে শুনিবলৈ বোৰিং পায় কি আছে ক'বলগীয়া ডাইৰেক্টলি ওপেনলি কৈ দিয়া আৰু ষ্টাৰ্টিংতে দুদিনীয়া জীৱন আজি আছো কালি নাই আহক আমি সময় নষ্ট নকৰি মোৰ অন্য এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো গতিকে এইবিলাক শুনাৰ বহুতৰে টাইম নাই যি কি নহওক কথাটো হ'ল আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাৰ্গেট কৰি অসমৰ এজন যুৱকে চৰকাৰী ঘৰ সম্পৰ্কে কাকো ঘণ্টা খাতিৰ নকৰো বুলি জুবিন গাৰ্গৰ ষ্টাইলেৰে কি ক'লে শুনো আহক I don't care ঘণ্টা কাকো খাতিৰ নকৰো অসম চৰকাৰৰ চৰকাৰী ঘৰ সম্পৰ্কে কি ক'লে যুৱকজনে চৰকাৰী ঘৰৰ নামত নচৰিব দালালি ঘৰ পোৱাজনেই পাইছে নপোৱাজনে ৰদত পুৰি মৰনে কি কৈছে এবাৰ পুৱাই দুবাৰ পাইছে ঘৰ ভঙা ঘৰত থকা জনে ৰ'দে বৰষুণে পৰিব অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টাৰ্গেট কৰি মামাই কোৱা কথা খাৰি মৰম নপৰেনে আজি তেওঁ আচলতে সুখতে কৈছে নে দুখতে কৈছে নে আৱেগেতে কৈছে মই নাজানো পকী ঘৰ থকাই পাইছে ঘৰ কিন্তু গানটো ভাল হৈছে খাটাং ভাল হৈছে না হোৱা নাই আপোনালোকে কমেণ্ট বক্সত জনাব যি কি নহওক আজি ভইচটো অকণমান ভাল হৈছে নে নাই আপোনালোকে কমেণ্টত নিশ্চয় জনাব মই এটা বহুত ডাঙৰ প্ৰব্লেম আছিলে যে মোৰ ভইচটো ক্লিয়াৰ হোৱা নাছিলে ভইচটো প্ৰব্লেম হৈ আছিলে ময়ো গম পোৱা নাই ভইচটো ক'ত কি হৈ আছে কিন্তু এতিয়া আজি ভইচটো অকণমান ঠিক হৈছে নে নাই আপোনালোকে জনাব কমেণ্টত গানটো শুনি আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট এটা কৰিব লাইক বটনত লাইক এটা কৰিব আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব